ও দক নাচবি দক আছো চুকু ঘুরা। হাই গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল। মই নিকুমণি ডেকা। তো দেখিব পাইছে ধুনীয়া এটা লোকেশ্যনত বহি আছোঁ মই। কাষত এইটো নদী আৰু এইবিলাক নদীৰ পাৰত যি গজে ভাল লাগে, এইবিলাক গছ ঝাৰু বনাই নেকি, মই ভালকৈ ইমান এটা নাজানো। তো আজি আপোনালোকক এটা ধুনীয়া পিকনিক প্লেচ দেখাম। বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে। সেই পিকনিক প্লেচটো আমাৰ ঘৰৰ কাষতে হয়। তো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ, অলপো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো বহুত মজা আহিব লগা হৈছে। বন্ধু বান্ধৱীসকল, মই এতিয়া নদীৰ এইটো মথাৰিত উপস্থিত আছোঁ আৰু আপোনালোকক যে সেই পিকনিক প্লেচটোৰ কথা কৈছিলোঁ, সেই পিকনিক প্লেচটো পাবলৈ হ'লে এই নদীটো পাৰ হ'ব লাগিব। তো এই নদীটো পাৰ হ'বলৈ হ'লে আগত এখন দলং আছে, দলংখনৰে পাৰ হৈ আপোনালোকক সম্পূৰ্ণ ভিউটো দেখাই আছোঁ। তো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। তো আমি আমার গন্তব্য জায়গা অর্থাৎ ত্ৰিবেণী ঘাট পিকনিক প্লেচ আহি পালোঁ। এইডাল বটগছ ত্ৰিবেণী ঘাট পিকনিক প্লেচৰ গামোচা বান্ধি ইয়াতে বহুতে মনৰ আশা পূৰণ হয় বুলি কয়। আৰু বটগছডাল দেখিছেনে, বাৰী যাই থাকে। বটগছবিলাক এনেকুৱাই এডালৰ পৰা হিয়াৰ দি এই গোটেই এৰিয়াটো কাভাৰ কৰিব এটা সময়ত। তো ত্ৰিবেণী ঘাট পিকনিক প্লেচ আপোনালোকে আহিব পাৰে। পানী চানীৰ সুবিধা চব আছে, কাষত দমকল আছে, কিবা আছে। তো আপোনালোকে আহিব পাৰে। তো বলক আমাৰ নদীৰ ঘাটৰ পৰা সম্পূৰ্ণ ভিউটো দেখাওঁ। তো বলক। তো নদীৰ কাষৰ পৰা সম্পূৰ্ণ ভিউটো দেখাবলৈ মই আহি আছোঁ। তাৰ চাওক, নদী এইটো কাষত নদী, ধুনীয়া সুন্দৰ এটা নদী আছে। তো এইটোৱে পিকনিক প্লেচ। ইয়াতে মানুহে বহুত এনজয় কৰে, গা চা ধুব পাৰে, নদীৰ চবখিনি সুবিধা আছে। তো আপোনালোকে আহিব পাৰে ত্ৰিবেণী ঘাট পিকনিক প্লেচ। নামটো মনত ৰাখিব, ত্ৰিবেণী ঘাট পিকনিক প্লেচ, নলবাৰী। তো এইটো ভিউটো দেখিছে, এইবিলাক ঠাইত মানুহবিলাক বহে, পিকনিক খায়। কাষত এইটো নদী আছে, নদীটো গা চা ধুব পাৰে গৰমৰ দিনত আহিলে। এনজয়ৰ জেগা এটা। মই আপোনালোকক বেক কেমেৰাৰে সম্পূৰ্ণ ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ। তো এইটোৱে এটা সৰু ভিডিঅ' আছিল ত্ৰিবেণী ঘাট পিকনিক প্লেচৰ পৰা। কিবা ভুল হ'লে ক্ষমা কৰি দিব, নিজৰ বুলি প্ৰথম ভিডিঅ' বুলি ভাবি। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত পাওঁ। তাৰোপৰি কেনেকুৱা লাগিছে জনাব কমেণ্টত, ভিউটো কেনেকুৱা লাগিছে ত্ৰিবেণী ঘাট পিকনিক প্লেচত জনাব। তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নিকুমণি ডেকা আজিলৈ বাই বাই।